অলপ লগা হৈছিলে ফ্লেক্সিবল পাইপ আৰু অলপ ক্লিপ এই তাৰ চাৰখিনি আমি এনেকৈ ফ্লেক্সিবল পাইপ দি কিনে এতিয়া ভৰাই দিছোঁ। হাই গাইছ, আজি আমি গৈ আছোঁ মানে এটা কামত, মানে কামটো হৈছে আমাৰ পানীখাইটি বুন্দাতে। আৰু কামটোত আমাৰ আজি টিভি কেবিনেট এটাৰ মানে ইলেক্ট্ৰিকেলৰ অলপ কাম আছে, সেই কামটোতে আমি গৈ আছোঁ। আৰু বহুত দিন মই গুৱাহাটীত নাছিলোঁৱে, এই বাহিৰতে ঘূৰি আছিলোঁ আৰু আজি আহিছোঁ, আহি কিনে এনেকৈ আৰু কাম ষ্টাৰ্ট কৰি দিছোঁ। আৰু এনেকৈ এই যিটো বিল্ডিং দেখিছে, এই বিল্ডিংটোতো মই CCTV কাম কৰিছিলোঁ আৰু আপোনালোকক দেখালোঁ। আৰু বলক আমি কেনেদৰে কি কাম কৰোঁ আপোনালোকক গোটেইখিনি কাম আপোনালোকক দেখাই থাকিম। আৰু এই ৰাস্তাটোদি সোমাই যাব লাগিব আৰু সোমাই গ'লে অলপ পাহাৰৰ ফালে সিহঁতৰ ঘৰটো, আৰু ধুনীয়াকৈ আমি কামখিনি কৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ। মানে আজি আমাৰ এই ঘৰটোতে কাম হ'ব, অলপ ইলেক্ট্ৰিকেলৰ কাম আছে, মানে টিভি কেবিনেট এটা বনাই আছে, তাতে অলপ ইলেক্ট্ৰিকেলৰ কানেকশ্যন দিব লাগে, সেইকাৰণে আমি আহিছোঁ। আৰু এইটো জেগাটো হৈছে পানীখাইটি আৰু এইটোৱে ঘৰটো। মানে বলক আপোনালোকে কি কৰিব লাগে কি কৰিব নালাগে আমি আপোনালোকক দেখাই আছোঁ গোটেই কামটো। বলক ইয়াতে আহি পাই কিনে আমি ৱাল কাটিঙত লাগি গৈছোঁ। আৰু কেবুলখিনি যিটো ৱাল ভিতৰি যাব আৰু সেইকাৰণে ৱালখন কাটিব লগা হৈছে, যিটো ওপৰত প্লাই লাগি যাব, নহ'লে কেচিং বা পাইপ মাৰি দিলে সেইটো ফিনিচিং নহ'ব। সেইকাৰণে আমি এই বসন্ত ইয়াতে পূৰা কাটিং ষ্টাৰ্ট কৰি দিছে আহি কিনে। ইমান ধুনীয়া নাজাৰা, মানে ইমান ধুনীয়া নাজাৰা পূৰা। সেইখন হৈছে ব্ৰহ্মপুত্ৰ আৰু পূৰা চাওক আৰু গুৱাহাটীৰ ভিউ, মানে খুব ধুনীয়া নাজাৰাৰ মাজতে ঘৰটো। মানে ইয়াতে এতিয়া গৰম দিন ন, ধুনীয়া এটা ফ্ৰেছ বতাহ আহি থাকে। ব্ৰহ্মপুত্ৰ নাজাৰা চাই কিনে ইয়াতে থাকিব পাৰিব। এই মানুহঘৰ মানে বহুত সৌভাগ্যশালী আৰু এনেকুৱা জেগাত সিহঁতৰ ঘৰ আছে, গতিকে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য লাভ কৰি ইয়াতে। মোৰ এটা প্ৰব্লেমেই হৈ গ'ল, মানে মেচিনৰ হাম্বাৰিংটো অলপ কাম নকৰা হৈ গ'ল। সেইকাৰণে মেচিনৰ যিটো বিট আছে সেই বিটটো দিয়ে ই বসন্তই মানে এনেকৈ ৱালখন কাটিব ধৰিছে। অলপ কষ্ট হৈছে, উপায় নাই। মানে মেচিনটো ঘপকৈ বেয়া হৈ গৈছে, এইটো মানে কি কৰিব, মানে সময় মানে বেয়া আৰু গতিকে সেনেকৈ আমি কামটো চলিব পৰাকৈ বৰ্তমান পঞ্চু দিয়ে এনেকৈ ৱালখন কাটি দিছোঁ। অলপ লগা হৈছিলে ফ্লেক্সিবল পাইপ আৰু অলপ ক্লিপ, তাকে দোকানৰ পৰা গৈ কিনে লৈ আহিলোঁ। অলপ এইখিনি মানে পাইপৰ ভিতৰত গোটেইখিনি সোমাই দিওঁ লুজকৈ থোৱাতকৈ, এনে বস্তুখিনি লৈ আহিছোঁ। এতিয়া মজাকৈ তাতে সোমাই দিম কেবুলখিনি ইয়াৰ ভিতৰত। ধুনীয়াকৈ এনেকৈ ৱালখন কাটা হৈ গৈছে। কাটা হোৱাৰ পিছত ফ্লেক্সিবল পাইপৰ ভিতৰত মানে গোটেই কেবুলখিনি সোমাই দিছোঁ আৰু কেবিনেটটোৱে আমাৰ এই ৱালত লাগি যাব। আৰু এনেকৈ পাইপৰ ভিতৰত গোটেইখিনি ৱাৰিং কৰি দিয়া হৈছে। আৰু এইফালেদি মানে ইয়াতে কেবিনেটটো বনিব আৰু HDMI কেবুলৰ কাৰণে দুডাল পইণ্ট ৰখা হৈছে, আৰু সেই কেবুল দুডালো আমাৰ এই ৱালৰ ভিতৰত ৰখি যাব। পিছত আমি